Please subscribe. Welcome to channel. হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কিদৰে এণ্ড্ৰইড মোবাইলৰ স্ক্ৰীন ৰেকৰ্ড কৰি ৰাখিব পাৰি, অৰ্থাৎ এণ্ড্ৰইড মোবাইলত কিদৰে স্ক্ৰীন ৰেকৰ্ড ভিডিঅ' কৰি ৰাখিব পাৰি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি প্ৰথমতে প্লে ষ্টৰত যাওক। প্লে ষ্ট'ৰ ওপেন হোৱাৰ পিছত ইয়াতে এজেড স্ক্ৰীন ৰেকৰ্ডাৰ বুলি চাৰ্চ কৰক। এজেড স্ক্ৰীন ৰেকৰ্ডাৰ বুলি চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত আহি গৈছে এইটো এপ। মোৰ আগতে ইনষ্টল দিয়া আছে, চ' মই অ'পেন কৰিলে হ'ল। ইয়াক 10 মিলিয়ন মানুহে ডাউনলোড কৰিছে। ইয়াৰ ৰেটিং হ'ল 4.6। বহুত ভাল এপ হয়। মই অ'পেন কৰিছোঁ আৰু এইটো অ'পেন কৰি কিনে আপুনি এই এণ্ড্ৰইড মোবাইলৰ স্ক্ৰীন ৰেকৰ্ড কৰি ৰাখিব পাৰিব, ভিডিঅ' কৰি ৰাখিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক দিব আৰু একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি এনেকুৱা ভিডিঅ' প্ৰায়ে আপলোড কৰি থাকোঁ। ভিডিঅ'টো আপুনি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।